আৰু ফ্ৰেণ্ডছ এয়া হৈছে মোৰ ফাইনেল লুক আৰু ইমানো বেছি মেকআপ কৰা নাই অলপে কৰিছোঁ চ' আৰু ইফালে চাওক আমি দুটাই চাই আছোঁ কেনে হ'ল আৰু চবে চাইছে ইয়া হোষ্টেলৰ পৰা ওলাইছে সাজি কাচি চবে ওলাইছে ফিল্ডলৈ মানে চবে গৈ আছে এতিয়া ময়ো গৈ আছোঁ আৰু বলক আপোনালোকে চাওক আমাৰ আজিৰ প্ৰি বিহু চেলিব্ৰেশ্যন কেনেকুৱা হয় চ' ইয়াৰ পৰা দেখা পাই আছোঁ বহুতে আহিছে ফিল্ডত বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমাৰ কলেজৰ প্ৰি বিহু চেলিব্ৰেশ্যন কেনেকুৱা হয় তো ইয়াৰ আগত মোৰ এটা ভিডিঅ' আছিল তাত কপিৰাইট হৈছিল বুলি মই ডিলিট কৰি দিছোঁ চ' এইবাৰ আৰু আকৌ কৰি আছোঁ অলপ পিছত আকৌ ঘৰতো যাম তো ইয়াত অলপ থাকি কিনে আকৌ ঘৰত যাব লাগিব বহুত দূৰত যাব লাগিব চ' জলদিকৈ আকৌ ওলাব লাগিব তো আপোনালোকে চাই থাকক আৰু চাইছে ইয়াতে চবেই আহিছে আৰু বেছিভাগে অসমীয়া সাজপাৰ যোনটো হয় মানে আমাৰ মেখেলা চাদৰ সেয়া পিন্ধি আহিছে বেছিভাগে আৰু ইয়াতে চবে চাওক ফটো তুলি আছে আৰু সেইটো ঘৰ যে চাইছে সেইটো মানে জলপান দিয়া মানে জলপান ৰখা ঘৰ আৰু ইফালে চাওক আমাৰ ভেলাঘৰ ইমানো ডাঙৰ নহয় কলেজৰ আৰু সৰু সুৰাকৈ চব মানে পাতিছে আৰু তো ইফালে আকৌ ফটো উঠি আছে হ'ব দে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আপোনালোক সকলোৱে কেনে আছে আই হোপ আপোনালোক সকলোৱে খুবেই ভালে আছে চ' ইগলুজ ব্লগৰ নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকে আৰু চাইছে আমাৰ কলেজত আজি হ'ল 13 জানুৱাৰী চ' আমাৰ কলেজত আজি প্ৰি ভোগালী বিহু চেলিব্ৰেশ্যন হ'ব আৰু তো চবে আমি ইয়াত আহিছোঁ আৰু অলপ পিছত ঘৰতো যাম চ' কৈ দিয়া কিবা আপোনালোকে চাগে ভ্লগত দেখি থাকে ন আমাৰ কলেজত বহুত কিবা কিবি প্ৰগ্ৰেম অনুষ্ঠান পাতিয়ে থাকে আৰু ঠিক তেনেকৈ আমাৰ ইয়াতে যিহেতু কাইলৈ উৰুকা পিছদিনা মেইন ভোগালী বিহু তো আজি আমাৰ প্ৰি ভোগালী বিহু চেলিব্ৰেশ্যন চলি আছে মানে এতিয়ালৈকে মেজি জ্বলোৱা নাই আমি সকলো ইয়াত মানে গোট খাইছোঁ আৰু মেজি জ্বলাব এতিয়া আমি সকলোবিলাক দেখাই থাকিম নুৰিজাই দেখাব ভ্লগত আপোনালোকে দেখা পাব আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল চ' চাওক চবেই কি ধুনীয়াকৈ মেখেলা চাদৰ চবেই মানে অসমীয়া এটায়াৰটো লৈছে সাজ পোছাক পিন্ধি পেলাই আৰু আপোনালোকক এবাৰ দেখাই দিছোঁ চব দেখাই দিছোঁ দৈ চিৰা মানে চবৰ পৰা মানে যি দেখাব লাগে চব এফালৰ পৰা দেখাই যাম আৰু আমি অলপ পিছত ঘৰত যাম ন চ' এয়া মই এইটো ড্ৰেছ কৰি ঘৰত যাম আৰু আপোনালোকে চাবই মই ব্লগটো কণ্টিনিউ চাবয়ে মই এইটো ড্ৰেছ কৰিয়ে যাম ঘৰলৈকে এইটো ড্ৰেছ পিন্ধিয়ে যাম আৰু আপোনালোকে সম্পূৰ্ণকৈ ব্লগটো চাই থাকক মঞ্জু কিবা কৈ দিয়া কি ক'ম আৰু ভোগালী বিহু আপোনালোকৰ চবলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল খাব ভালকৈ আৰু অলপ শকত হ'ব মঞ্জু পুৰা কিউট লাগছে কি ধুনীয়াকৈ আজি আহিছে এই কুৰ্তি চেট পিন্ধিছে ভাল লাগছে বাৰু চ' আপোনালোকে চাই থাকক তেনেহ'লে আৰু ইয়াতে চাওক জলপানী ৰাখিছে মানে ৰেডি কৰি আছে চ' ইফালে আকৌ কৰিছে চবকে মানে মাতছে ৰাউণ্ড হ'বলৈ কৈ আছে চবকে মানে বেলাঘৰ জ্বলোৱা হ'ব এতিয়া আৰু চ' ফ্ৰেণ্ডছ চাওক অলৰেডি বেলাঘৰ জ্বলাই দিছে আৰু অলপ পিছতে আমাক জলপানী দিব আৰু চবে ৰাউণ্ড কৰি থিয় দি আছে চাই আছে চবে ময়ো চাই আছোঁ আৰু ইমান ভাল লাগিছে আজিৰ প্ৰগ্ৰামটো চাই কিনে বহুতে ভাল লাগছে আৰু মানে কি বহুত ৰ'দ উঠিছে ন ৰ'দতো মানে পুৰা হিটটো আহি আছে জুইৰ যোনটো হিট সেইটো আহি আছে আৰু চাইছে চবে মানে তাৰ পৰা আঁতৰত গৈ আছে এনেকুৱা আৰু বহুত ৰ'দ উঠিছে আজি আৰু ইফালে জলপানৰ কাৰণে আমি চবে মানে লাইন পাতিছোঁ আৰু ইফালে চাইছে চবে লৈও আছে কিছুমানে
আৰু ইফালে আমি লাইন পাচ্ছোঁ বহুত ডাঙৰ লাইন হৈছে ভাগ্য ভাল আমি যে সন্মুখত থিয় দিব পাৰিছোঁ এয়াই আৰু এতিয়া দৈ চিৰা মই খাই ল'লোঁ আৰু ইয়াতে খাই আছে এতিয়াও কি দিছে দৈ চিৰা গুড় আৰু এইখিনিয়ে মানে ভাল লাগে ন আজি মাঘৰ বিহু আৰু ভোগালী বিহু বুলি ক'লে এইটোৱে মেইন দৈ চিৰা গুড় সেয়াই আৰু চবে খাই আছে বেকগ্ৰাউণ্ডত গান বাজি আছে বিহুৰ আপোনালোকেও খাওক মাঘৰ বিহুটো খাই এনজয় কৰক চবে মঞ্জু কোৱাৰ নিচিনা চবে শকত হৈ যাওক দৈ চিৰা মেইন নেকি দৈ চিৰাই মেইন আৰু ঘৰত ধুনীয়াকৈ আপোনালোকে লাড়ু পিঠা বনাব খাব আৰু ফ্ৰেণ্ডছ আমি এতিয়া হোষ্টেললৈ গৈ আছোঁ আমাৰ ফ্ৰী বিহু চেলিব্ৰেশ্যন কৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম চ' ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ ৰুমত আমাৰ জলপান খোৱা শেষ আৰু এতিয়া যাম ঘৰলৈ তো যাওঁ আৰু এতিয়া হোষ্টেলত ৰেডি হৈ কিনে ঘৰত যাওঁ ৰেডি মানে কি অলপ পেকিং কৰিব লগা আছে আৰু এয়াই পিন্ধি যাম আৰু তেনেহ'লে চাই থাকক আজিৰ ব্লগটো কণ্টিনিউ হ'ব ইয়াতে এণ্ড নহ'ব তো ঘৰলৈকে আজি ঘৰ যোৱালৈকে ব্লগটো কণ্টিনিউ হৈ থাকিব আৰু চাইছে আমি হোষ্টেলৰ পৰা অলৰেডি ওলাইছোঁ আৰু ইফালে চাওক আমাৰ ট্ৰলি বেগ লৈ কিনে ৰখি আছোঁ ঘৰৰ পৰা মানুহ আহিছে এতিয়ালৈকে আহি পোৱা নাই আহিলেই আৰু পটককৈ ওলাই যাম তো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ ঘৰলৈ এই চাওক দাঙিব পৰা নাই বহুত আছে আৰু আছে সেয়া ট্ৰলি এখনতো লৈছোঁৱে এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আমি দুজনী আছে মানে মেখেলা চাদৰ পিন্ধিয়ে গৈ আছোঁ চবে বেলেগ ড্ৰেছ কৰি গৈ আছে আমি দুজনী মেখেলা চাদৰ পিন্ধি চবেই আজি আমাক চাই আছে চবেই ভাবিছে পগলাই হ'ল নেকি চবে ড্ৰেছ চেঞ্জ কৰি জিন্স টপ পিন্ধি ধুনীয়াকৈ ট্ৰলি চলি লৈ যাই আছে আমিও সেয়া বস্তুৱে লৈ যাইছোঁ বাট আমি মেখেলা চাদৰ কেৱল আপোনালোকৰ কাৰণে ন দেখুৱাবৰ কাৰণে চ' এতিয়া আমাৰ ঘৰৰ পৰা মানুহ আহি গ'ল এতিয়া আৰু যাম ঘৰলৈ চ' ফ্ৰেণ্ডছ আমাৰ এইখিনিয়ে আহি গ'ল শাৰী ফুৰাই আছে আৰু চাইছে চবেই গৈ আছে ঘৰলৈ বাই 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 আৰু সেই দেখা পাইছে এইখিনি গাড়ী ঘূৰাই আছে আৰু আহি আছে চ' এতিয়া আমি যাম আৰু ফ্ৰেণ্ডছ চাইছে অলৰেডি হোষ্টেলৰ পৰা ওলাইছোঁ ওলাই কিনে বহুত দূৰ আহি পাইছোঁ এতিয়া আমি গোৱালপাৰা ৰাস্তা দি ঘৰত যাম গোৱালপাৰা ৰাস্তা দি গৈ আছোঁ এইটো চাইডলি নগৰবেৰা পাৰ হৈ কিনে আহিছোঁ বহুত দূৰ আহিছোঁ আৰু এয়া চাইছে কি ধুনীয়া ৰাস্তা বহুতেই ভাল লাগিছে চ' ইয়াত অলপ ৰখি কিনে ফটোশ্বুট কৰি কিনে আকৌ যাম চ' তেনেহ'লে চাই থাকক আৰু ফ্ৰেণ্ডছ চাইছে ঘৰৰ ওচৰে পাজৰে আহিয়ে গৈছোঁ মানে ৰাস্তা তাৰপিছত ইয়াৰ পৰিৱেশটো চাই কিনে গম পায় যে এইটো ভিলেজৰ এৰিয়া হয় চ' বহুত ধুনীয়া ভিলেজত আহিলে কেনে এটা ভাল লাগে বহুতে ভাল লাগে সেইটো বুজাব নোৱাৰা আৰু ফ্ৰেণ্ডছ কলগেছিয়া পাইছোঁ আৰু আমাৰ লগত ভাইটিক লগত লৈ গৈ আছোঁ ভাইটি হোষ্টেলত থাকে চ' হোষ্টেলৰ পৰা ঘৰত লগত লৈ গৈ আছোঁ বিকজ ময়ো ঘৰত যাম চ' ইয়াকো লৈ গৈ আছোঁ বন্ধ যিহেতু দুজনৰে আৰু মানে ফ্ৰেণ্ডছ আজিৰ ব্লগটো আৰু কণ্টিনিউ নকৰোঁ আজি ইয়াতে কেঁচি এণ্ড কৰিলোঁ আকৌ নতুন এটা ব্লগৰ মাজলৈ আপোনালোকক লগ পাম বাই বাই